Guys, welcome to D9 Assamese blog lab সকলোকে স্বাগতম কৰিছো তো আহক আছে ভিডিওটো আৰম্ভ কৰো সো গাইস আমাৰ যে কন্টেন্ট হল যে মানে বহুত কি কৰে কিছুমান ডাঙৰ ডাঙৰ সেলিব্ৰিটি দেখি গেৰে বহুতে মানে নিজে আপুনি যে চাকৰি বনে এজন লৰাই যে চাকৰি কৰি আছে চাকৰিটো এৰি দি ইউটিউবত ভিডিও বনাবলৈ আৰম্ভ কৰি আছে মানে ডিম্পু বৰুৱা বিকাশ চেত্ৰী এনেকুৱা কিছুমান ডাঙৰ ডাঙৰ ইউটিউবাৰ যিসকলে সাকসেস হৈছে জীৱনত সো ইহতে ইউটিউবত সাকসেস হৈছে জীৱনত ক'ব নোৱাৰো জীৱনত হৈছে চাগে ইউটিউবত সাকসেস হৈছে তো ইহতক দেখি দেখি বহুতে ইউটিউব চেনেল খুলিবলৈ ষ্টাৰ্ট কৰিলে ধৰা উদাহৰণ স্বৰূপে যদি মই মোৰ ভিডিঅ'ত একো ভিউজ নাহে জাষ্ট মই এনে বনাই গৈ থাকোঁ সো ইহতক দেখি দেখি মই এইটো মানে আহি গৈছে আৰু সো এনেকুৱা বহুতৰে হৈছে মানে কোনোবা ডাঙৰ ডাঙৰ চাকৰি কৰি আছে কিন্তু এই চাকৰি বাদ দিলে আৰু 100% ইউটিউবত গৈ কিনে ভিডিঅ' বনাই আছে তো গাইজ এনেকুৱা মূৰ্খামি যাতে নকৰিব এটা কাৰণ মই কৰিব পাৰোঁ কাৰণ মোৰ কোনো চাকৰি নাই কি নাই মই পঢ়ি কিনে ভিডিঅ' বনাওঁ সো মোৰ কোনো এনেকুৱা কি নাই আপোনালোকে যদি কোনোবা এজন ঘৰ চাকৰি কৰি ঘৰখন চলাই আছে আপুনি যদি এনেকুৱা টাইপৰ এটা ইউটিউবৰ ভিডিঅ' চাই কোনোবাই যদি আপোনাক কয় যে ইউটিউব চেনেল খোলক আপোনাৰ মোবাইলতে আজিকালি ইউটিউব চেনেল খুলিব পৰা যায় খোলক আৰু খুলি কিনে ইউটিউবৰ পৰা পুৰা টকা ইনকাম কৰক মূৰ্খামি হ'ব এইবিলাক আপুনি যিটো চাকৰি কৰিছে এইটোৱে কৰক ইটোতকৈ মানে বেকাৰ হ'ব আপোনালোকে চাকৰিটো বাদ নিদিব আপুনি চাকৰি কৰি থাকক সো এনেকৈ আপোনালোকে ইউটিউব নকৰিব কাৰণ ইউটিউবত সাকসেস একদমে কৰাই নাযায় কাৰণ ইউটিউবত যে এটা দুটা চেনেল এনেকুৱা নহয় প্ৰায় কৰলৈকে চেনেল আছে ইউটিউবত পাব নেকি আপোনালোকে ওলাব সো ইউটিউবে ইমান চেনেলক কেনেকৈ টকা দিব সো এইকাৰণে আপোনালোকক কৈ দিছোঁ যাতে এনেকুৱা মূৰ্খামি কাম ভুলতো যাতে কৰি নাপায় সো আপোনালোকে প্লিজ চাকৰিটো এৰি দি ইউটিউবত ভিডিঅ' বনাবলৈ নাহিব সো যিসকলে আপোনাক ক'ব যে আপুনি চেনেলটো গ্ৰ' কৰক আপুনি চাকৰি বাদ দিয়ক ইহঁতৰ কথা নুশুনিব সো এইখিনি আছিল এটা সৰু চাই ক'ব লগা টপিক সো এনেকুৱা টপিকত বহুতে মানে বেলেগ বেলেগ ঠাইত ফচি থাকে সো সেইকাৰণে মই কৈ দিলোঁ কথাখিনি বহুত ইউটিউবৰ এইখিনি কথা কৈছে সো সিহঁতৰ পৰা শিকি ময়ে ক'লোঁ সো এনেকুৱা চাগে থাকি যাতে এৰি নেদে এইবিলাক ইউটিউবাৰক চাই তো বাই নেক্সট আকৌ এটা ভিডিঅ'ত লগ